মেক্সিকোত এটুকুৰা ৰহস্যময় জেগা আছে যাক জ'ন অফ চাইলেন্স নামেৰে জনা যায়। ইয়াৰ ৰহস্যৰ কাৰণটো হৈছে যে ইয়াত ঘড়ীৰ কাঁটা ঘূৰা বন্ধ হৈ যায়, ৰেডিঅ'ৰ ছিগনেল পোৱা বন্ধ হৈ যায় আৰু আপোনালোকৰ মোবাইলৰ নেটৱৰ্কটো একেবাৰেই নাপায়। আটাইতকৈ আচৰিত কথাটো এইটো হ'ল যে দ্য জ'ন অফ চাইলেন্স, বাৰ্মুডা ট্ৰায়েংগল আৰু ইজা পিৰামিড এই তিনিওটা এটা লাইনতে আছে। যদি আপুনি মোবাইলত বা মেপত চাই তেতিয়া গম পাব যে এই তিনিওটা একেটা লাইনতে আছে, গোটেই তিনিওটা এলাইন হৈ আছে। এৰিয়া 51 এই ঠাইটুকুৰাৰ বিষয়েতো সকলোৱে চাগে জানেই, যিটুকুৰা US-ত আছে। ইয়াত এলিয়েন আৰু UFO লিখা ৰহস্যময় বস্তুবিলাকৰ কাৰণে এই ঠাইটুকুৰা জনা যায়। আচলতে তাত আহে বুলি কয় এইবিলাক এলিয়েন আৰু UFO। গতিকে এইটো কথা জানেনে যে আমাৰ ইণ্ডিয়াত, আমাৰ ভাৰততো আছে এৰিয়া 51 টাইপৰ এটুকুৰা জেগা। ভাৰত আৰু চাইনা বৰ্ডাৰৰ মাজত এটুকুৰা ঠাই আছে, যোনটুকুৰা ঠাইত যাকে তাকে যাবলৈ দিয়া নহয়। আমাৰ লিখা সাধাৰণ মানুহক সেই জেগাডোখৰলৈ যাবলৈ দিয়া নহয়। এই ঠাইডোখৰত বহুতে UFO দেখিছে বুলি তেওঁলোকে কৈছে। সেই ঠাইটুকুৰাৰ নাম হৈছে দ্য কংকালা পাছ আৰু এই জেগাটুকুৰা লাডাখত আছে।